এয়া ভেদাইলতা অলপমান লৈছোঁ বেছিকৈ। তাৰপিছত নৰসিংহ আগ লৈছোঁ এমুঠা। তাৰপিছত এয়া কচু পাবলৈ নাই, তথাপিও মই বাৰীৰ পিছফালৰ পৰা যেন তেন বুটলি পেলাই কষ্ট কৰি এইকেইডাল বুটলি লৈ আহিছোঁ। তাৰপিছত এয়া মানিমুনি পথাৰত পাবলৈ নাই, এতিয়া গৰুৱে খাই শেষ কৰিলে। তথাপিও ঘৰৰ বাৰীতে আছিলে, পালোঁ। এই মানিমুনি কেইডালমান, সৰু মানিমুনি কেইডালমান, ডাঙৰ মানিমুনি কেইডালমান বিচাৰি লৈ আহিলোঁ, বৰ মানিমুনি। এইটো কি কয় আপোনালোকে চাগে জানেই, ঘৰৰ পুখুৰীত হয় বেছিভাগ। আমাৰ ঘৰৰ পুখুৰীতে আছে। আগতে এই বাবৰি শাকটোৱে আৰু মাছৰ সৈতে ৰেচিপি এটা দিছোঁ, আপোনালোকে চোৱা নাই যদি চাব। তাৰপিছত এইটো শাক কি কয় মই নাজানো, তথাপি শুনি পোৱা মতে লেহেতি নে কি কয় নাজানো। তথাপি এয়া কেইডালমান লৈছোঁ, বেছি ল'ব নালাগে, টেঙেচি হয়। আৰু এই হুল খুটোৱা আগ দুটা লৈছোঁ। তাৰপিছত এইটো কি কয় মই নাজানো, মায়ে এদিন কৈছিলে, মই পাহৰি থাকিলোঁ। এইটো শাকৰ পাত দুটামান লৈছোঁ। তাৰপিছত পদিনা পাবলৈ নাই, মই এজোপা ৰুইছিলোঁ তাতে যেন তেন আগ এটা লৈছোঁ। তাৰপিছত এইটো কয় তুলসী, মানে গুণ তুলসী বুলিয়ে কওঁ মই। তাৰপিছত সেই আগ দুটা লৈছোঁ। ছজিনা আগ কেইটামান লৈছোঁ, ছজিনাজোপা মৰি গ'ল বিশেষকৈ, দুটামান আগ পসা মাৰিছে, তাকে দুটামান লৈছোঁ। তাৰপিছত এইটো ভিডিঅ'ত আপোনালোকক দেখাম বাৰু, দেখাছোৱে। এইটো বিলঙনি আগ দুটা লৈছোঁ। তাৰপিছত এইটো জিলমিল শাক লৈছোঁ কেইটামান আগ। তাৰপিছত এইকেইটাই লৈছোঁ। আহকচোন আপোনালোকে ভিডিঅ'টোত চাওক, ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব। ভিডিঅ'টোত মই কি কৰোঁ, কি নকৰোঁ আৰু কেনেকৈ বনাওঁ আপোনালোকে চাব। কচু পাবলৈ নাই, এয়া দেখিছে, অকণ গুটি কচুকে কাটি আছোঁ। এইয়া মানিমুনি পাবলৈ নাই, ফুল গুটি লাগি গ'ল এতিয়া, তথাপিও তাকে খাম বুলি ভাবিছোঁ। এয়া মানিমুনি লৈছোঁ, কচু লৈছোঁ। আজি মই যিমানবোৰ শাক ল'ম সকলোবোৰে গুণকাৰী শাক আৰু গুণ আছে। ভেবেলিলতা মানিমুনিটো ক'বই নালাগে, মানিমুনি পেটৰ কাৰণে বহুত ভাল, ঠাণ্ডা। আৰু মানুহজনৰ পেটটো গৰম উঠি আছে, মানে পেটটো ভাল নাই, শৌচ হৈ আছে। সেয়ে ভাবিলোঁ মই মানিমুনিৰ সৈতে বিভিন্ন শাক গোটাই পেলাই মানুহজনক খুৱাই দিওঁ, ঔষধিযুক্ত বস্তু। সেয়ে এনেদৰে যদি বনাই পেলাই কেতিয়াবা খোৱা যায়, পেটৰ যি প্ৰব্লেম থাকে সকলোবোৰ ভাল হয়। সেয়ে আজি মই মানুহজনক খোৱালোঁ। সেয়া মোৰ লগতে ইহঁতেও ওলালেহি, ওচৰৰে দোকানী খোৱাৰ ছোৱালীজনী, তাইও আহিছিলে। তাই আকৌ মই লৈ থকা খৰাহিটোকে তাই মাছ ধৰোঁ বুলি পেলাই খুজি ল'লে। আৰু দেখিছেনে, এই পুখুৰীটোত তাই কি বিচাৰি ফুৰিছে, সেয়া বোলে মাছ ধৰিছে। এয়া দেখিছে, পুখুৰী পাৰত এটা বাবৰি শাক ওলাই, সেই বাবৰি শাকটো মই ঘূৰি গৈছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই পেলাই আপোনালোকে যদি ভিডিঅ'টো ভাল পায় আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ আপোনালোকে এবাৰ ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছেনে, এইটো কি কয়, বিলঙনি দুটা পুলি লৈছোঁ। আমি যিহেতু গাঁৱলীয়া মানুহ, সেয়ে গাঁৱত চকুৰ আগতে যি দেখোঁ সকলোবোৰ বস্তুৱে পোৱা যায়। ঘৰৰ কাষতে বা ঘৰৰ বাৰীতে, কাঠিতে, মানিমুনি কেইডালো কেতিয়াবা কাঠিতে হয়, তেনেকুৱা ধৰণে পোৱা যায়। সেয়ে সকলোবোৰ খাব লাগে। আৰু থলুৱা যিবোৰ শাক পাচলি, বহুত গুণ থাকে। বজাৰৰ শাক পাচলিবোৰতো সাৰ দিয়া থাকে ন, সাৰ দিয়া শাক পাচলিবোৰ সোৱাদকৈ মাজে মাজে নিজৰ যিটো সুবিধা আৰু যেনেকৈ পোৱা যায়, গাঁৱত বিশেষকৈ পোৱাই যায়, সেইটো কাৰণে আমাৰ কাৰণে ভাল, খাব লাগে। আৰু খোৱাটো বহুতেই ভাল, বিভিন্ন বেমাৰ আজাৰ নহয়।
আৰু মই মাজে মাজে এনেদৰে বনাই খাওঁৱে, যেতিয়াই সময় পাওঁ সুবিধা পাওঁ। এনেইতো প্ৰায় বজাৰ বস্তুৱে খোৱা যায়, সময় নহয় যিহেতু। মাজে মাজে যেতিয়াই সময় পাওঁ মই চেষ্টা কৰোঁ, আপোনালোকো এনেদৰে খাবলৈ চেষ্টা কৰিব। নৰসিংহটো গুণকাৰী বস্তু, আৰু আমাৰ ঘৰত নৰসিংহ গছ বহুত কেইজোপা আছে, পিছফালেও আছে আগফালেও আছে। তেনেকৈ গছজোপা ওখৰ যিহেতু মই নোৱাৰিলোঁ, সেইকাৰণে ক'ত পাওঁ চাপৰ গছ বিচাৰি ফুৰিছোঁ, দেখিছেনে। আৰু সেয়া কেইডালমান অ'ত ত'ত বিচাৰি আগ কেইটামান লৈছোঁ। নৰসিংহ আৰু আপুনি য'তে যেনেকৈ দি খায় তেনেকৈ ভাল লাগে। কেতিয়াবা মালপোৱা কেইটামান বনাইছে, মালপোৱা কেইটাতো ভাল লাগে। আৰু এয়া দেখিছেনে, কি মানে ভেবেলী লতা বাৰীৰ ভিতৰতে আছিলে, আগতে বহুত আছিলে, মানে জংঘল হৈ গৈছিলে। সেইকাৰণে মানুহজনে কাটি দিলে, কাটি দি মানে শিপাবোৰ উঘালি এনেদৰে পেলাই দিছিলে। সেয়া দেখিছেনে, জেওৰাখনৰ বাহিৰত আছে। আৰু যোনে দেখিছে ভেবেলী লতাটো চিনি পাইছে, ভেবেলী লতা বুলিয়ে কওঁ আমি, ভেদাইলতা আচলতে হয় লিখিতভাৱে। আমি গাঁৱত ভেবেলী লতা বুলিও কওঁ, চিনি পাইছে চাগে। মই ইয়াৰ পৰা পাত দুটামান ছিঙি লৈ আহিম। আৰু ঘৰৰ কাষতে যেতিয়া, আৰু এয়া দেখিছেনে, মই ধুনীয়াকৈ মিক্সিত মাৰি লৈছোঁ। মাৰি লৈ এনেদৰে ৰসটো উলিয়াই লৈছোঁ। উলিয়াই পেলাই মই চেকনিত চাকি লৈছোঁ, কিন্তু দেই চেকনিত চাকি ল'ব লাগে। সিঠাটো থাকিলে খাই ভাল নালাগে, মই সেইকাৰণে সিঠাটো পেলাই চেকনিত চাকি লৈছোঁ। এইফালে কেৰাহীও গৰম হৈ গ'ল, আৰু মই এতিয়া বনাম। আপোনালোকে ৰেচিপিটো মই কেনেকৈ বনাওঁ সুন্দৰকৈ চাব, আৰু বনায়ো খাব। বনাই বহুতে খায়, এই ৰেচিপিটো বহুতে ভাল পায়, আৰু খাবও লাগে। এনেদৰে খাই থাকিব। মই পিঁয়াজখিনি ৰঙাকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত মই নহৰু, আদা নিদিওঁ বিশেষকৈ, কচু থাকিলে আদা দিলে খজুৱাই, সেইকাৰণে আদা দিয়া নাই। নহৰু, জালুক, তাৰপিছত জিৰা দিছোঁ। আপোনালোকে জানেই, প্ৰায় ৰেচিপিত মোক পাব, মই সদায় পানীত তিয়াই থওঁ, মছলাটো তিয়াই থৈ পেলাই মই মিক্সিত মাৰি পেলাই যিটো পেষ্ট বনাই লওঁ, তেনেকৈয়ে মই ভাজোঁ। মানে যিটো শুকান জিৰা গুড়াটো মই ইউজ নকৰোঁ। আৰু এনেদৰে বনাই লওঁ। জলকীয়া হ'লেও মই পানী দি তিয়াই থৈ মিক্সিত মাৰিহে খাওঁ, যিটো জলকীয়া গুড়া মই সেইটো ইউজ নকৰোঁ। তেনেদৰে বনাই লৈছোঁ। আৰু ৰঙাকৈ ভাজি লোৱাৰ পিছত লাগি ধৰালৈকে আপোনালোকে ভাজি থাকিব। তাৰপিছত মই এনেদৰে ভাজি লৈছোঁ। ভাজি লৈ পানী চিলাটমান অকণ দি মছলাটো মাৰি লৈছোঁ। মাৰি লোৱাৰ পিছত কচুখিনি এনেদৰে কাটি দি দিব পাৰে। কিছুমানে কুকাৰত দি হুইচেল দি বা বইল কৰি সিজাই বস্তু সিদ্ধ কৰি পানীটো পেলাই তেনেকৈও বনাই খায়, কিন্তু মই তেনেকৈ খালে সোৱাদটো মই নাপাওঁ। যিটো তেলত এনেদৰে কচুখিনি ভাজিলে, যিটো ৰঙাকৈ ভাজিলে তেলত মজি যায়গৈ, মজি যোৱাৰ পিছত কচুখিনি যিটো সোৱাদ উঠে সেইটো মই বেলেগত নাপাওঁ। সেইকাৰণে মই এনেদৰে ভাজোঁ। আপোনালোকে কেনেকৈ ভাজে বাৰু জনাব। কিন্তু কচুটো এনেকৈ ভাজি ল'লে মানে মিঠা স্বাদ এটা আহে, খাবলৈ বহুতেই ভাল লাগে, মিঠা মিঠা লাগে কিবা এটা। মানে তেলাল যিটো কচুৰ যিটো তেল আছে ন, সেই তেলটো মানে আঁতৰি নাযায়, বস্তুটো থাকি যায়, সেই গুণটো থাকি যায়। সেইটো কাৰণে সোৱাদটো লাগে। মানে আপোনালোকে এনেকৈ এদিন বনাই খাব, বহুতেই ভাল লাগে। তাৰপিছত যেতিয়া বস্তুটো সিজি সিদ্ধ হৈছে, আপুনি হাতাইদি তাক ধুনীয়াকৈ গুলগুলীয়া কৰি ল'ব। লোৱাৰ পিছত এনেকৈ ৰসটো থৈছিলোঁ, ৰসটো মই দি দিলোঁ। দিয়াৰ পিছত ৰসটো পগাবলৈ দিব। আপুনি যিমান পাৰে সুন্দৰকৈ পগাব। পগাৰ পিছত পানী অকণমান দিব, চিলাইটমান দিয়াৰ পিছত উতল যেতিয়া আহিব মাছখিনি দিব। মাছখিনি দিয়াৰ পিছত আপুনি যিমান উতলাব তিমান তৰকাৰীটো সোৱাদ হয়। মই উতলাই আছোঁ। উতলাৰ পিছত এনেদৰে ৰেচিপিটো ৰেডি। আজিলৈ মই সুন্দৰভাৱে খালোঁ। আপোনালোকে এদিন খাব।